Very good morning, my dear student. So, আজি মই তোমালোকক এটা গুৰুত্বপূৰ্ণ যেটো বৰ্তমান সময়ত মানে এটা কনসেপ্ট চলি আছে এই কথাবিলাক যিখিনি কথা মই আজি আলোচনা কৰিম তোমালোকৰ লগত এইবিলাক কথা বৰ্তমান সময়ত চলি আছে আৰু দুদিনমান পিছত অৰ্থাৎ 22 জানুৱাৰী তাৰিখে ইয়াৰ এটা গুৰুত্বপূৰ্ণ দিন এই দিনটো আমি পাম আমাৰ গোটেই ভাৰতবৰ্ষত গতিকে ইয়াৰ লগত জড়িত যিবিলাক কথা বা যিখিনি কন্ট্ৰভাৰ্সি আছে এইখিনি আমি জানিব লাগিব দা অযোধ্যা ৰাম মন্দিৰ কন্ট্ৰভাৰ্সি যে অযোধ্যাত থকা ৰাম মন্দিৰ যেটো মানে আমি নিৰ্মাণ কৰি আছো সেইটোৰ লগত কন্ট্ৰভাৰ্সি কি জড়িত হৈ আছে বা কি একচুয়ালি ঘটনাখন কি কেনেকুৱাকৈ ৰাম মন্দিৰৰ যি ইতিহাস বা কেনেকুৱাকৈ কৰপৰ আৰম্ভ হল কিমান হাজাৰ হাজাৰ মানুহে মৃত্যুবৰণ কৰিলে বা কেনেকুৱাকৈ কি হল গোটেইখিনি কথা আমি জানিব যত্ন কৰিম আৰু সকলোকে শুভকামনা থাকিল বৰ্তমান কেদিনমান আগতে আমাৰ কোচ ৰাজবংশী ভাষাত ক'ব গ'লে পুষ্ণা হৈ গ'ল আৰু আমি যদি অসমীয়া হৈ কথাটো কওঁ তেনেহলে ভোগালী বিহু হৈ গ'ল ঠিক আছে সকলোকে শুভেচ্ছা থাকিল লগতে ভিডিঅ'ৰ আৰম্ভণিতে ক'ব বিচাৰিছো জয় শ্ৰীৰাম সো আৰম্ভ কৰিছো ভিডিঅ'টো The Ajodhya Ram Mandir controversy is a long-standing dispute centered around the site in Ajodhya, Uttar Pradesh, where the Babri Masjid, a mosque built in the 16th century, stood. The controversy has a source of religion and political tension for decades and has been a highly contentious issue in Indian society. So যিখিনি কথা কলো সেইখিনিৰ একচুয়াল মিনিং কি সো যেটো বাবৰি মছজিদ আছে বাবৰি মছজিদখিনি ৰাম মন্দিৰ বৰ্তমান সময়ত যত আমি নিৰ্মাণ কৰি আছো তাতে বাবৰি মছজিদখিনি আছিল সো বাবৰি মছজিদ কিমান চনত বা কিমান শতাব্দীত নিৰ্মাণ কৰা হৈছিল 1600 সেঞ্চুৰী অৰ্থাৎ 1600 শতাব্দীত নিৰ্মাণ কৰা হৈছিল এটা মছজিদ হয় আমাৰ ইছলাম ধৰ্মাৱলম্বী মানুহসকলৰ কাৰণে সিহঁতৰ তাত দুটা বিশ্বাস আছিল আৰু তাৰ পিছত হেতু লৈ পিনে কি হয় আমি আমাৰ যিবিলাক হিন্দু ভাই হদ আছে ভাই ভনী হদ আছে সিহঁতে আন্দোলন কৰে আৰু আন্দোলন কৰি পিনে সিহঁতে যত বাবৰি মছজিদ আছে হেতু আগত কি আছে ৰাম মন্দিৰ আছিল মানে 1600 শতাব্দীৰ আগত ৰাম মন্দিৰ আছিল গতিকে আমাৰ যিখিনি ৰাম মন্দিৰ আছে সেইখিনি কি কৰি দিব লাগে ঘূৰাই দিব লাগে এনেকুৱাকৈ এটা দাবী উত্থাপন কৰা হয় ঠিক আছে সো তাৰপিছত কি কৈ আছে ইয়া চাবলৈ পাৰিছা তোমালোকে ইয়া হল ৰাম মন্দিৰ বৰ্তমান সময়ত যেটো আছে তাৰ আগৰ যেটো যেনেকৈ দেখা গৈ আছিল বাবৰি মছজিদ যেতিয়া আছিল এনেকৈ দেখা গৈ আছিল ঠিক আছে সো the roots of the dispute can be tracked back to the belief that the Babri Masjid was built on the exact spot where a Hindu temple dedicated to Lord Rama known as the Ram Janambhoomi once stood কৈছে যে কি আমি আমাৰ হিন্দু ধৰ্মাৱলম্বী মানুহসকলে বিশ্বাস কৰো যে বৰ্তমান সময়ত বাবৰি মছজিদত আছে তাতে কি আছিল আমাৰ ৰাম জন্মভূমি হয় কাৰণ আমি জানো অযোধ্যা যদি আমি ৰামায়ণখিনি পঢ়ো তেনেহলে কিন্তু অযোধ্যাৰ কথা আমি পাম অযোধ্যাত ৰাম জন্মগ্ৰহণ কৰিছে ভগৱান শ্ৰীৰামে জন্মগ্ৰহণ কৰে সো এইটো আমাৰ বিশ্বাস আৰু এইটো আমাৰ ধৰ্মগ্ৰন্থও কয় গতিকে আমি এইখিনি ইস্যু লৈ পিনে তাৰ পিছত আমাৰ এটা কি হয় মাজত এটা খুব ডাঙৰ যুদ্ধং দেই মনোভাৱ আহি যায় ঠিক আছে সো হিন্দু বিলিভ দ্যাট this location is the birthplace of Lord Rama আমি হিন্দু সকলে বিশ্বাস কৰো যে লৰ্ড ৰামে ইয়াত জন্মগ্ৰহণ কৰিছিল and is therefore sacred আৰু সেই কাৰণে এই ঠাইখন কি হয় পবিত্ৰ ঠাই হয় the mosque's construction at this site has been a point of contention কৈছে যে যদি কোনোবাই ইয়াত মছজিদ কনস্ট্ৰাকশন কৰি আছে তেনেহলে এইটো এটা আমি ক'ব পাৰো যে চিন্তনীয় বিষয় লিডিং টু ডিমান্ড ফৰ দা মস্কিউ ৰিমুভেল তাৰ পিছত আমি কি কৰো যে তোমালোকৰ যেটো মছজিদ আছে মছজিদটো কি কৰিব লাগে ৰিমুভ কৰিব লাগে বুলি এটা ডিমান্ড কৰা হয় এন্ড দা কনস্ট্ৰাকশন অফ এ হিন্দু টেম্পল ইজ ইন প্লেস আৰু তাৰ পৰিৱৰ্তে তাৰ হলনি আমি এটা কি নিৰ্মাণ কৰিম হিন্দু টেম্পল নিৰ্মাণ কৰিম এইটো দাবী উত্থাপন কৰা হয় the dispute escalate over time আৰু এই dispute to সময়ৰ লগত
বৃদ্ধি হ'বলৈ ধৰে লিডিং টু এ কমিউনিয়েল টেনশ্যন, এটা কমিউনিয়েল টেনশ্যনৰ ৰূপ লয়। কমিউনিয়েল টেনশ্যন মানে কি, যে এটা জাতিগত চিন্তনীয় বিষয় হৈ যায় এণ্ড ভায়োলেণ্ট ক্লাছেছ, আৰু লগতে কি হয় সকলোৱে ভায়োলেণ্ট হৈ যায়, অৰ্থাৎ পুৰা মানে মাৰি কাটাকাটি আৰম্ভ হৈ যায় বিটুইন হিন্দুজ এণ্ড মুছলিম, হিন্দু আৰু মুছলমান ধৰ্মাৱলম্বী মানুহৰ মাজত। দ্য ইছ্যু বিকাম এ ফেচিয়েল পইণ্ট ফৰ ইণ্ডিয়ান পলিটিচিয়ান, আৰু ইণ্ডিয়ান মানে যি ৰাজনীতি আছে ভাৰতীয় ৰাজনীতিৰ ক্ষেত্ৰত ফেচিয়েল পইণ্ট হৈ যায়। এইটো খুবেই ইণ্টাৰেষ্টিং এটা পইণ্ট হৈ যায়, ঠিক আছে। উইথ ভেৰিয়াছ গ্ৰুপ, বহু ধৰণৰ গ্ৰুপ আগবাঢ়ি আহে, এডভকেটিং ফৰ দিয়াৰ ৰিছপেক্টিভ পজিশ্যন, আৰু তেওঁলোকে নিজৰ নিজৰ পজিশ্যনৰ কাৰণে কি কৰে, এডভকেট কৰে, এডভকেটিং কৰে অন দ্য মেটাৰ, এই মেটাৰত। ইন 1992 মানে 1992 চনত যিটো আমাৰ ৰাম মন্দিৰৰ যিটো ধাৰণা বা চিচুৱেশ্যন আছে, তাৰ আগতো এটা মুখে এটা চলি আহিছিল, কিন্তু 1992 গৈ পিনে কি হৈ গ'ল, দ্য চিচুৱেশ্যন ৰিচ এ ক্ৰিটিকেল juncture when a large gathering of Hindu activists and political leaders demolished the Babri Masjid. 1992 কি হৈ যায় যে এটা হিন্দু মানুহৰ বহুত এটা লাৰ্জ গেদাৰিং আহি পিনে বাবৰি মছজিদ যিটো আছে সেইটো ডিমলিছ কৰি দিয়ে, অৰ্থাৎ ভাঙি পেলাই। তাত পলিটিকেল লিডাৰো জড়িত হৈ আছিল, ঠিক আছে। লিডিং টু ৱাইড স্প্ৰেড ৰিয়টছ এণ্ড ভায়োলেন্স এক্ৰছ ইণ্ডিয়া, আৰু তাৰ পৰাই আৰম্ভ হয় গোটেই ভাৰতবৰ্ষত হিন্দু আৰু মুছলমান মানুহৰ মাজত ভায়োলেন্সৰ। দিছ ইভেণ্ট ফাৰ্দাৰ exacerbated religious and communal tension and resulted in significant loss of life and property. আৰু ইয়াৰ পৰাই এই যিটো ঘটনা হৈ গ'ল, তোমালোকে ইয়াত ফটোটো চাব পাৰিছা, ঠিক আছে, ভিডিঅ'ত ফটো লগাই দি আছে ন, কেনেকুৱাকৈ বাবৰি মছজিদৰ ওপৰত চৰিছে, উঠি পিনে ভাঙি দি আছে। তো এই ইভেণ্টটো কি কৰে যে ৰিলিজিয়াছ এণ্ড কমিউনিয়েল টেনশ্যনটো আনিয়ে দিলে, আৰু তাৰপিছত কি হ'ল, বিভিন্ন মানুহৰ লাইফ লছ হ'ল, বহুত মানুহ মৰিলে, এণ্ড বহুত প্ৰপাৰ্টি কি হ'ল, ধ্বংস হৈ গ'ল, ঠিক আছে। তাৰপিছত the legal battle over the dispute side has been protected and complex. যিটো লিগেল বেটেল, অৰ্থাৎ তাৰপিছত গোটেই কাহিনীখন, গোটেই কেছখন ক'ত গ'ল, কোৰ্টত চলি গ'ল, কোৰ্টত গুচি গ'ল। ইন 2010 মোটামুটি 2010 চনত দ্য এলাহাবাদ হাইকোৰ্ট ৰুলড অন দ্য ওনাৰশ্বিপ অফ দ্য লেণ্ড। এলাহাবাদ হাইকোৰ্টে এটা ৰুল বনাই দিলে, বা ৰুলটো কাৰ ওপৰত আছে, ওনাৰশ্বিপ অফ দ্য লেণ্ড, যে সেই লেণ্ডখনৰ ৰাম জন্মভূমি যিখিনি আছে তাৰ গৰাকী কোন হ'ব বা ওনাৰশ্বিপ কোন হ'ব, ডিভাইডিং ইট এমং দ্য 3 মেইন পাৰ্টিজ ইনভলভড। আৰু ৰুল বনাই পিনে মেইনলি তেওঁ কি কৰিলে, 3টা পাৰ্টিক ইনভলভ কৰি দিলে, 3টা পাৰ্টি, যেনেকুৱাকৈ দ্য সুন্নী ৱাফিদ বোৰ্ড এটা পাৰ্টি হৈ গ'ল, দ্য নিৰ্মোহী আখাৰা এটা পাৰ্টি হৈ গ'ল, এণ্ড দ্য ডেইটি ৰামা লালা বিৰাজমান, এইটো এটা পাৰ্টি হৈ গ'ল। 3টা পাৰ্টি একেলগ কৰি দি পিনে কি কৰিব, এতিয়া ইহঁতৰ পৰাই জাজমেণ্ট শুনিব, বা ইহঁতৰ পৰাই গোটেই বিচাৰখিনি সিহঁতে শুনিব, জাজমেণ্টখিনি ইহঁতে শুনিব। এই 3টা কমিউনিটি বুলি নকম, এই 3টা গ্ৰুপৰ মানুহে তাত উপস্থিত থাকিব লাগিব, বা যেতিয়া হাইকোৰ্টে মাতিব, যেতিয়া বিচাৰ হ'ব সিহঁতে উপস্থিত থাকিব। গতিকে 3টা কমিউনিটি আহি পিনে কি কৰিব, এতিয়া ওকালতি কৰিব লাগিব। দিছ ডিস্পিউট ৱাজ ফাইনেলি ৰিচল্ভড ইন নৱেম্বৰ 2019। মোটামুটি 2019 নৱেম্বৰ মাহতে এই প্ৰব্লেম যিটো আছে, অযোধ্যাৰ ৰাম মন্দিৰ কণ্ট্ৰভাৰ্চি, এই প্ৰব্লেমটো চল্ভ হয় when the Supreme Court of India, যেতিয়া Supreme Court of India ডেলিভাৰ কৰে এটা খুবই লেণ্ডমাৰ্ক জাজমেণ্ট, এটা খুব গুৰুত্বপূৰ্ণ এটা জাজমেণ্ট দিয়ে, দ্য কোৰ্ট ৰুল ইন ফেভাৰ অফ কনষ্ট্ৰাক্টিং এ হিন্দু টেম্পল, যে কৈছে যে কোৰ্ট ৰুল কাৰ ওপৰত ফেভাৰ কৰে, যে হিন্দু মন্দিৰ নিৰ্মাণ কৰিব পাৰিব এট দ্য চাইট, সেই ঠাইটোত
while also directing the government in allocate an alternative point of land to the Muslim community. কৈছে যে লগতে কি কৰিব গভৰ্ণমেণ্টে এলোকেট কৰিব এটা সেই ঠাইটো বাদ দি বেলেগ এটা ঠাই আমাৰ মুছলিম কমিউনিটিক দিব যাতে সিহঁতে কনষ্ট্ৰাকশ্যন কৰিব পাৰে এটা মস্কিউ বা মছজিদ ঠিক আছে so following this verdict preparation for the construction of Ram Mandir temple in Ajodhya began আৰু ইয়াৰ পিছতে 2019 চনৰ পিছৰ পৰাই ৰাম মন্দিৰ টেম্পল নিৰ্মাণ কাৰ্য যিখিনি আছে সেইখিনি আৰম্ভ হয় দা গ্ৰাউণ্ড ব্ৰেকিং সেৰিমনি যিখিনি ভূমি পূজন যিখিনি আছে সেইখিনি কি হয় ফৰ দা টেম্পল মন্দিৰৰ টুক প্লেচ ইন আগষ্ট 2020 2020 চনৰ আগষ্ট মাহত ভূমি পূজন কিনে সম্পন্ন কৰা হয় আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দ্বাৰা attended by the dignitaries বিভিন্ন ধৰণৰ নামী দামী মানুহ আহি পিনে ইয়াত উপস্থিত হৈছে আৰু এটেন্ড কৰিছে ফ্ৰম এক্ৰছ ইণ্ডিয়া গোটেই ভাৰতৰ আৰু ভাৰতৰ বাহিৰৰো The resolution of the Ajodhya Ram Mandir controversy has had significant implication for Indian society and politics. কৈছে ৰাম মন্দিৰ কন্ট্ৰভাৰ্সি যিখিনি আছে ইয়াৰ এটা খুব গুৰুত্বপূৰ্ণ যিখিনি প্ৰয়োজনীয়তা বা গুৰুত্বপূৰ্ণতা বা প্ৰভাৱ আমাৰ ভাৰতীয় সমাজ আৰু ভাৰতীয় ৰাজনীতিৰ ক্ষেত্ৰত আমি দেখা পাওঁ It makes a historic moment. ইয়া নিশ্চিত ৰূপে এটা ঐতিহাসিক মুহূৰ্তৰ সৃষ্টি কৰি আছে বা মুহূৰ্তৰ সৃষ্টি কৰিছে in India's religious and cultural landscape আমাৰ ভাৰতৰ যিখিনি ধাৰ্মিক আৰু কালচাৰাল যিখিনি লেণ্ডস্কেপ আছে and has been celebrated by many as a symbol of unity and reconciliation. আৰু ইয়া আমি এনেকৈ সেলিব্ৰেট কৰো যে ইয়া এক ইউনিটি হয় ইয়া এক ঐক্য হয় ঐক্যবদ্ধভাৱে আমাৰ গোটেই হিন্দু সমাজে কি কৰি আছে সেলিব্ৰেট কৰি আছে However, it is also been a source of continued debate. যদিও বা বৰ্তমান সময়লৈকেও এটা কন্টিনিউ এটা ডিবেট চলি আছে এণ্ড ডিছকাশ্যন চলি আছে ৰিগাৰ্ডিং ৰিলিজিয়াছ ফ্ৰীডম যে আমাৰ ধাৰ্মিক স্বাধীনতা আছে নে নাই সেকুলাৰিজম এণ্ড কমিউনিয়েল হাৰমনি ইন দ্য কাণ্ট্ৰি যে আমি আমাৰ এই দেশখনত কমিউনিয়েল হাৰমনি যিটো আছে কমিউনিয়েল হাৰমনি মিনিংটো কি যে আমি আমাৰ দেশৰ মানুহবিলাকক কোনো আমি কমিউনিটি ৱাইজ বা সিহঁতৰ ধৰ্ম ৱাইজ ভেদভাৱ নকৰিম সেইটো বস্তু বা সেকুলাৰিজম মানে কোনটো হ'ব যে আমাৰ দেশ ভাৰতবৰ্ষত প্ৰত্যেকজন ব্যক্তিয়ে নিজৰ ধৰ্ম স্বাধীনভাৱে ফলো কৰিব পাৰিব আৰু তেওঁক কোনোৱে ফ'ৰ্চ কৰিব নোৱাৰে কোনো এটা পাৰ্টিকুলাৰ ধৰ্ম ফলো কৰাৰ কাৰণে বা পাৰ্টিকুলাৰ ধৰ্ম এটা বিলিভ কৰাৰ কাৰণে সেকুলাৰিজম ঠিক আছে সো এইখিনি আছিল আমাৰ ৰাম মন্দিৰৰ কাহিনী সো অহা জানুৱাৰীৰ 22 তাৰিখ আমাৰ ৰাম মন্দিৰ যিখিনি আছে অযোধ্যাৰ ৰাম মন্দিৰ সেইখিনি উদ্বোধন কৰা হ'ব আৰু গোটেই দেশ বিদেশৰ পৰা বহুত নামী দামী মানুহ তাত আহিব লগতে আমাৰ গোটেই ভাৰতবৰ্ষৰ মানুহে সিদিনা এটা উৎসৱ বুলি মানি লৈ পিনে উৎসৱমুখৰ পৰিৱেশ গোটেই ভাৰতবৰ্ষতে সৃষ্টি কৰিব গতিকে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ লগতে শেষত এটা কথাই কম আজি জয় শ্ৰীৰাম